আপুনি কেনেকৈ আপোনাৰ মোবাইলৰ দ্বাৰাই বিদ্যুতৰ বিল চেক কৰিব পাৰিব বা বিদ্যুতৰ যি বিলৰ PDF ফাইল ডাউনলোড কৰিব পাৰিব সেই সম্পূৰ্ণ প্ৰচেছ আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। আপোনালোকে সৰুৰিকত যদি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰে তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন দবাই দিব। ইয়াৰ বাবে যাব লাগিব আপোনাৰ গুগলত যাই সাৰ্চ কৰিব লাগিব www.apdcl.org সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে এনে পেজ খোল খাব। আপুনি ইয়াৰ পৰা আপুনি ভিউ ইলেক্ট্ৰিচিটি বিল ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনে পেজলৈ লৈ আহিব। আপোনাৰ ঘৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে যোনটো বিদ্যুতৰ বিল দি গৈছে সেই বিদ্যুতৰ বিলখনত আপোনাৰ কনজিউমাৰ নাম্বাৰ আছে, সেই কনজিউমাৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব লাগিব। আমি ইয়াতে কনজিউমাৰ নাম্বাৰ বহুৱাই দিছোঁ। বহুৱাই দি এই তীৰ চিহ্নৰ দৰে আছে ইয়াতে আপোনাৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ বিল নাম্বাৰ, বিল ডেট এটা সব শ্ব' কৰিব। আপুনি অলপ ইফালে আহিব, ডাউনলোড PDF ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ লগে লগে ডাউনলোড হৈ যাব। আপুনি জাষ্ট ইয়াতে ক্লিক কৰিব ডাউনলোড অপশ্যনত। চাব কিমান টকা বিল আহিছে, কেইমাহৰ বিল, সকলো ডিটেইলছ ইয়াতে আহি যাব। আপুনি এনেকৈয়ে বিদ্যুতৰ বিল ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' সদায় পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকন দবাই দিব। ধন্যবাদ।